ভিডিঅ' লৈ আজি আপোনালোকৰ মাজত আহিছোঁ। মানুহ কিছুমানে কয় কুকুৰো প্ৰভু ভক্ত, কিছুমানে নামানে। তো সেই ক্ষেত্ৰতে মই আপোনালোকক এটা ভিডিঅ' দেখাব যাই আছোঁ যে কুকুৰ প্ৰভু ভক্ত আৰু কিছুমানে মানিলে ধান নামানিলে পতান, সেইটো শব্দৰ অৰ্থ আছে নহয়। চ' মানে সেনেকুৱা ধৰণৰ আৰু চাওক, তেখেতৰ মালিক ঢুকাই গ'ল, কুকুৰটো কেনেকৈ কান্দি আছে। সেই কুকুৰটোও গম পাইছে যে তেখেতৰ মালিক আজিৰ পৰা নাই। সেইটোৱে আৰু কুকুৰে যাক মালিক মানি লয় সিক মানে কেতিয়াও নেৰে, সি নমৰাক লগি। সেইকাৰণে ভিডিঅ'টো চাওক, তেতিয়াহে বুজি পাব কুকুৰ কি বস্তু, মানে কুকুৰে কিমান মানুহক সহায় কৰে। ৰাস্তাৰ কুকুৰে বাৰু কামোৰে, সেইটো মানুহৰ ভুলৰ কাৰণেও কামোৰে, সিহঁত পগলা হ'লে কামোৰে। যেনেকৈ মানুহ পগলা হ'লে যাকে তাকে মাৰিব খেদি যায়, নিজক মাৰে, সেনেকুৱা। সেইটো পগলা কুকুৰৰ কথাটো বাদ দিলোঁ, কিন্তু যোনবিলাক ভাল কুকুৰ সেইটোৰ বিষয়ে মই ক'ব যাই আছোঁ, বা আপোনালোক ভিডিঅ'টো দেখাব যাই আছে। ভিডিঅ'টো চালে গম পাব আপোনালোকে। ভুলকৈ কোৱা গৈছে, তাৰ বাবে মোক ক্ষমা কৰি দিব। বা ভিডিঅ'টো চাই কি বুজিলে আপোনালোকে কমেণ্ট বক্সত জনাব। আৰু ভিডিঅ'টো লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইবাৰ কৰি দিব ইউটিউব চেনেলত যাই কিনে। তো ইয়াতে সমাপ্ত কৰিলোঁ ভিডিঅ'টো।